নমস্কাৰ কাকলিজ ক্ৰিয়েশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকক দেখুৱাব খুজিছোঁ অতি সহজ পদ্ধতিৰে কিদৰে দহি গুঠিব পাৰি। এনেদৰে চাদৰত দহি গুঠিব পাৰি। আৰু দহি গুঠাৰ আগতে মই চাদৰখনত এনেদৰে পিকো কৰি লৈছোঁ। এইখিনি পিকো কৰি চাদৰখনত কিদৰে মই দহি লগাইছোঁ তাকে দেখাম। দহি গুঠিবৰ বাবে আপোনালোকে চিল্ক সূতা বা কটন যিকোনো ইউজ কৰিব পাৰে। মই কটন লৈছোঁ আৰু আপোনালোকে যিখন চাদৰ কৰিব তাতে যিটো সূতা য'ত দৰকাৰ তেনেকুৱা ধৰণৰ কালাৰ মিলাই ল'ব। এইটো গুণাও দিম মই। আৰু এইখিনি সূতা এখন কেঁচি আপোনালোকে ল'ব লাগিব। সূতাখিনি এনেকুৱা কপি এখনত বা আপোনালোকে ডাঠ কিবা পেপাৰ বা কাগজ কিবা লৈ তাতে পকাই ল'ব পাৰিব। মই এয়া পকাই ল'লোঁ আৰু যিকোনো এটা মূৰে কাটি লৈছোঁ এনেদৰে। তাৰপিছত আপোনালোকে এটা বেজীত এনেকৈ দুডলীয়া কৰি সূতাটো সোমাই ল'ব। এতিয়া মই দেখাই আছোঁ কেনেদৰে মই এইটো গাঁঠি মাৰিম। এইটো বেজীৰ সূতা এনেদৰে যিমান আঁতৰত লাগে আপোনালোকে এটা জোখত এনেকৈ পাৰ কৰিলোঁ। আৰু এনেদৰে মই তিনিটা দিওঁ। আপোনালোকে তিনিটা চাৰিটা যেইটা পাৰে এনেকৈ নিজৰ ইচ্ছা অনুযায়ী এইটো নট দি ল'ব। এতিয়া ইয়াত এই যিখিনি সূতা মই ওলাই লৈছিলোঁ সেইখিনি এটা জোখত দীঘল লাগিলে অলপ দীঘল কৰি ল'ব পাৰে। এনেদৰে গাঁঠি মাৰি দিছোঁ। এনেদৰে দুটা বা তিনিটা গাঁঠি দিব পাৰিব। অলপ টাইট কৰি গাঁঠিটো মাৰিলে ভাল, যাতে ওলাই নাযায়। এনেদৰে গাঁঠি মাৰি এইটো আকৌ মই এনেদৰে উভতাই ইয়াতে এটা এনেদৰে গাঁঠি দিলোঁ। অলপ ৰাখিলোঁ। ইয়াত এনেদৰে গাঁঠি দিলোঁ। এনেদৰে দুটা বা তিনিটা গাঁঠি দিব পাৰে। এইটো হৈ গ'ল দহি। আৰু ইয়াত ওপৰত আমি এনেদৰে গাঁঠিটো ৰখিবৰ বাবে এনেদৰে আৰু দুটা বা তিনিটা এনেদৰে গাঁঠি মাৰি দিলোঁ। আৰু এতিয়া এইটো সূতা এইফালেদি বেজীটো পাৰ কৰি তলেদি ওলাই দিম। আৰু এইটো এটা জোখত এনেদৰে কাটি দিলোঁ। এতিয়া এয়া দেখিছেনে? দহি গুঠা হৈ গ'ল। এনেদৰে আপুনি গোটেইখিনি এনেদৰে গাঁঠিটো দি কৰি যাব পাৰিব। আৰু ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। এনেদৰে গাঁঠি দুটা বা তিনিটা দি মই দেখুৱাৰ দৰে এনেদৰে মাজত লৈ গাঁঠি দি কৰি যাব পাৰিব।
ভিডিঅ'টো চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। এইটো অতি সহজে অতি সোনকালে এনেদৰে দহি গুঠিব পাৰি। আপোনালোকে এনেদৰে চাই থাকিব, মই আৰু ভিডিঅ' হ'লে আৰু দিব পাৰিম। ধন্যবাদ।